নমস্কাৰ বন্ধু বান্ধৱীসকল, চুম লাইফষ্টাইল উইথ কিটচেনৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চকো পাই বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো সহজ পদ্ধতিৰে কেনেকৈ চকো পাই বনাওঁ। মোৰ ছোৱালীজনীয়ে খাই খুব বেছি ভাল পায়। দোকানৰবিলাক দিয়ে থাকোঁ, তথাপিতো ঘৰত বনোৱা দি ভাল লাগে সৰু ল'ৰা ছোৱালী। সেইকাৰণে ভাবিলোঁ তাইক আজি ছাৰপ্ৰাইজ দিম। তাই চকো পাই দেখি একদম ক'বনা হৈ যাব। ৰিয়েকশ্যনটো আপোনালোককো দেখাম বাৰু মই। আপোনালোকৰো যদি ল'ৰা ছোৱালীয়ে খাই ভাল পায় বা আপোনালোকে খাই ভাল পায়, এনেকৈ বনাব পাৰিব। কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি বুজি পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি কথা নাপাতোঁ আৰু। এয়া মই এটা বাউল লৈ পাউডাৰ চেনি দি দিছোঁ। চেনিটো মিক্সিত মাৰি পাউডাৰ কৰি লৈছোঁ আধা কাপ। আৰু তাৰপাছত এয়া আধা কাপ গাখীৰ দিছোঁ, আমুল তাজা দিছোঁ মই। আৰু লগতে এই কাপটোৱে দেখিছোঁ, এই কাপটোৱে চব জুখিছোঁ। এইটো কাপেৰে আধা কাপ ৰিফাইন দিছোঁ। দি ভালদৰে মিক্স কৰি লৈছোঁ এই তিনিটা বস্তু। মিক্স কৰি লৈ এতিয়া পাউডাৰখিনি দিছোঁ। পাউডাৰ এইখিনি ময়দা এইটো কাপেৰে একাপ দি দিছোঁ। আৰু লগতে এয়া দিছোঁ বেকিং পাউডাৰ, আধা চামুচতকৈ অলপ কম। আৰু লগতে কাষ্টাৰ্ড পাউডাৰ আছিলে মোৰ, কাষ্টাৰ্ড পাউডাৰ এচামুচ দি দিছোঁ। আপোনালোকৰ নাথাকিলে নিদিলেও হ'ব, মোৰ আছিলে কাৰণে মই দি দিছোঁ। আৰু ভালদৰে এইখিনি মিক্স কৰি পেলাইছোঁ। এয়া চাওক, এই ধৰণৰ বেটাৰটো হৈ যাব তেতিয়া। আপোনালোকক মই দুটা পদ্ধতিত বনাই দেখাম চকো পাইটো। আৰু এতিয়া এয়া মই পাইপিং বেগটোত ভৰাই লৈ মুখখন এইটো জোখত কাটি লৈছোঁ। কাটি লৈ মোৰ চচপেনৰ বেলেগ একো নাছিলে কাৰণে চচপেনৰ মুখনিখনতে অকণমান ৰিফাইন অইল লগাই লৈছোঁ। লগাই লৈ চকো পাইটো জোখত এটা এটাকৈ দি যাম। চব এনেকৈ। এইটো অলপমান পাতল হৈছে, আপোনালোকে অকণমান ডাঠকৈও দিব পাৰিব। এই ধুনীয়াকৈ মই এয়া 5টা দি দিছোঁ। তাৰপাছত এয়া কেৰাহীখন মই পাতি গৰম হ'বলৈ দিলোঁ। গৰম হৈ ষ্টেণ্ডডাল দি দিছোঁ আৰু ওপৰত এই প্লেটখন দি দিম। তাৰপাছত এখন ঢাক মাৰি মই 15 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত দি হ'বলৈ দিম এইখিনি সিজালৈকে। তাৰপাছত আকৌ এখন বেলেগে মই পেন পাতি লৈছোঁ, ৰিফাইনত অলপ সানি লৈছোঁ। পেনখন গৰম হোৱাৰ পাছত এটা এটাকৈ এইদৰে মই দি গৈছোঁ। ভালদৰে ঢাক মাৰি মই এইখিনি এতিয়া অলপ দেৰি সিজিবলৈ দিম। এইকেইটা এই লুটিয়ে হৈ গৈছে, আকৌ ইলুটি কৰি দিছোঁ, ইলুটিৰে সিজিবলৈ দিম। আৰু এতিয়া ইফালে পাতি থোৱা কেৰাহীখনো দাঙি চালোঁ মই, হৈ গৈছে, তলফালে ৰং আহি গৈছে। আৰু এনেকৈ এৰুৱাই দিলোঁ মই। এৰুৱাই দিলে অলপ অলপ লাগি যায় এনেকৈ বনালে, তথাপিতো আপোনালোকে অকণমান হেৰি কৰি এৰুৱাই দিব। যিটো পদ্ধতিত সুবিধা হয় সেইটো পদ্ধতিৰে বনাব, ইটো পদ্ধতিত বেছি সুবিধা হয়। আকৌ এই পেনখন পাতি লৈছোঁ, পেনখনতে গাখীৰ আধা কাপ দি দিছোঁ। গৰমেই হৈ আছিলে পেনখন। তাৰপাছত এফালে মই বাতি এটাত এচামুচ কৰ্ণফ্ল'ৰ লৈছোঁ। কৰ্ণফ্ল'ৰ লৈ তাতে অকণমান পানী দি কৰ্ণফ্ল'ৰখিনি মিক্স কৰি লৈছোঁ, ঠাণ্ডা পানী দি লৈছোঁ। দি এইখিনি মিক্স কৰি লৈছোঁ। আৰু ইফালে পেনখনত গাখীৰখিনি উতলিয়ে গৈছে। উতলি যোৱাৰ লগে লগে মই এই 2 পেকেট এভৰিডে মিল্ক পাউডাৰ আছিলে, এই 2 পেকেট দি দিছোঁ। 2 পেকেট দিছোঁ ইয়াত, তেতিয়া অলপ ডাঠ হয় বস্তুখিনি। আৰু এতিয়া এয়া গুলি থোৱা কৰ্ণফ্ল'ৰখিনি মই ইয়াত দি দিছোঁ একেলগে। দি লৈ এইখিনি ডাঠ হোৱালৈকে, ভালকৈ ডাঠ হোৱালৈকে সেই লৰাইছোঁ। চাওক এই ধৰণৰ হৈ গৈছে। আৰু এতিয়া নমাই এইখিনি ভালকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। সেইখিনি ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত মই এইফালে ডাৰ্ক কম্পাউণ্ড চকলেটৰ এইখিনি অলপমান কাটি লৈছোঁ মিহি মিহিকৈ। আৰু ডাবল বইলাৰ মেথডত এইখিনি পানীখিনি তলত কেৰাহীখন দি আৰু ওপৰত এই বাউলটো দি ভালদৰে এইখিনি গলাই ল'লোঁ চকলেটখিনি। ডাৰ্ক কম্পাউণ্ড হয় এইখিনি। এয়া তাৰপাছত এইখিনি মাজে মাজে মই যে মিল্ক পাউডাৰৰ পেষ্টখিনি বনাইছিলোঁ, সেইখিনি এনেকৈ মাজে মাজে ভৰাই ভৰাই ইটোৰ ওপৰত সিটো ৰাখি দিম। চকো পাইটো যেনেকৈ থাকে তেনেধৰণে বনাম আৰু এইটো। এইখিনি ধুনীয়াকৈ গোটেইখিনি মাজতে লগাই দিছোঁ। লগাই যিখিনি মই চকলেট গলাইছিলোঁ, ডাৰ্ক চকলেট, এইখিনিত প্ৰতিটো চকো পাই ডিপ কৰি দিম। চকলেট লাগি যাব তেতিয়া। লাগি এইখিনি চকলেটটো শুকাবৰ কাৰণে মই এনেকৈ এই ধৰণে ৰাখি ফ্ৰিজত ভৰাই দিম। 1 ঘণ্টা ৰখাৰ পাছত এয়া চকো পাইকেইটা একদম দোকানৰ পৰা অনা নিচিনা হৈ গ'ল, দেখি ভাল লাগিছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, প্লিজ লাইক কৰি দিব। লাইক কৰিবলৈ আপোনালোকে পাহৰি যায়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ৰেচিপি ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু শেষ কৰাৰ আগত আমাৰ ছোৱালীজনীক এইকেইটা দেখাওঁগৈ, তাই কেনেকুৱা কৰি দেখায় আপোনালোকেও চাব।
এতিয়া মই ছোৱালীজনীক ছাৰপ্ৰাইজ দিম তাই কেনেকুৱা ৰিয়েকশ্যন চাব দেই আপোনালোকে কি কৰিছা কি লিখিছা অঁ অ আ ক খ লিখিছা নি হ লিখিছা হ দি শব্দ লিখিবা আৰু তোমালৈ ছাৰপ্ৰাইজ এটা আছে নহয় তুমি যে খাই ভাল পোৱা সেইটো কি কোৱাচোন মই পিঠা পিঠা মই কি কেক নে চকো পাই চিনি পালা কি হয় খাইছা কেনেকুৱা হৈছে একদম চকো পাই নিচিনা হৈছে নে মই বনোৱাহে কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ বহীখন দেখাই দিয়াচোন বহীখন দেখাই দিয়া কি লিখিছা চাওঁ দেউতাকে একদম আমাৰ ভেৰি গুড দি থৈ দিছে আমাৰ ছোৱালী অসমীয়া মিডিয়ামৰ হয় সেইকাৰণে একদম অ আ ক খ এয়া ক দি শব্দ লিখিছে এইবোৰ সেইখিনি আগত তুমি নাই লিখা আৰু এইখিনি পূৰা এয়া অঁ নেওতা পঢ়িছে দেই এয়া নেওতা এখন নেওতা পঢ়িছে মোৰ দেউতাই লাভ দিলে খাই কেনেকুৱা লাগিলে ভাল লাগিছে